নমস্কাৰ। আজি ৰাতিপুৱাতে ওলাই আহিছোঁ তিনিচুকীয়া ঘৰখনলৈ বুলি। আৰু আজি তিনিচুকীয়া ঘৰখনত আমাৰ টিংপাত লগোৱা কথা আছে, সেইকাৰণে ৰাতিপুৱাই ঘৰৰ পৰা ওলাই আহিছোঁ। আৰু ওলাই আহোঁতে মাকুমৰ পৰা অলপ আহি পেলাই আচলতে ৰাস্তাটো অকণমান বোলো ভিডিঅ' কৰি ৰাখোঁচোন বুলি পেলাই মোবাইলটো উলিয়াই ল'লোঁ আৰু অকণমান আপোনালোকলৈ বুলি ভিডিঅ' আকাৰে ধৰি ৰাখিলোঁ। বহুত ভিৰ হয় আচলতে মাকুম তিনিচুকীয়া ৰাস্তাবিলাকত আমাৰ। আৰু তাৰে অকণমান যিমান ইয়াৰ পৰিৱেশটো ৰাস্তাৰ দুই কাষৰ সেউজীয়াবিলাক গাড়ী মটৰবিলাক সকলোবিলাক আচলতে ভাল লাগে, সেইকাৰণে ধৰি ৰাখিলোঁ। আৰু আমাৰ মাকুম তিনিচুকীয়াৰ ৰাস্তাটোৰ একেবাৰে এটা বেয়া হেৰি হৈছে এই ৰেল লাইনটো একদম মেইন ৰাস্তাৰ কিনাৰতে, সেইকাৰণে বহুত সাৱধান হ'বলগীয়া হয় বহু ক্ষেত্ৰত। আৰু চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে পৰিৱেশটো, সেয়ে ভাবিলোঁ আপোনালোকলৈ অকণমান ধৰি ৰাখোঁ। আৰু একেবাৰে আপোনালোকক এতিয়া মই তিনিচুকীয়া ঘৰখনৰ পৰা লগ পাম। আপোনালোকে কিন্তু আজিৰ ভিডিঅ'টো শেষলৈকে চাব। কেনেকুৱা লাগিলে সেইখিনি জনাবলৈ নাপাহৰিব। লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি বেছি ভাল লাগে আপোনাৰ পৰিয়ালবৰ্গৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ পৰিয়ালৰ এগৰাকী সদস্য হ'বলৈ নাপাহৰিব। আৰু সুপ্ৰভাত আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আপোনালোকক সদায় কৈ আছিলোঁ আমাৰ এখন সপোনৰ ঘৰ বনাই আছোঁ, আৰু সেই সপোনৰ ঘৰখন বনাই কিমানখিনি হৈছেগৈ সেইখিনি আজি দেখুৱাইছোঁ। আৰু এই ভিডিঅ'টো আচলতে এতিয়া অসমীয়া মাহ হিচাপে চ'ত মাহ সোমাই আছে, যিহেতু চ'ত মাহত প্ৰথম টিংপাত লগাব নাপায়। কিন্তু আমি ফাগুন মাহতেই আমাৰ ঘৰখনৰ কিছু টিংপাত আমি লগাই ৰাখিছিলোঁ নিয়ম কৰি পেলাই। আৰু ফাগুন মাহত যেতিয়া টিংপাত লগাই নিয়মটো কৰি থোৱা হয় টিংপাত লগোৱা, তেতিয়া আপুনি চ'ত মাহত বাকী থকা টিংখিনি লগাব পাৰে। আমাৰ খৰখেদা হোৱাৰ কাৰণে আমি একেবাৰে ফাগুনৰ শেষত আমাৰ ঘৰখনৰ টিংপাতৰ কিছু নিয়ম কৰি ৰাখিছিলোঁ। সেইদিনা বহুত খৰখেদা হোৱাৰ কাৰণে আপোনালোকলৈ সেইখিনি আগবঢ়োৱা নাছিলোঁ। আৰু আজি যেতিয়া সম্পূৰ্ণ ঘৰটো টিংপাত লগোৱা হৈছে, আজি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। কাৰণ এই ভিডিঅ'টো টিংপাত সম্পূৰ্ণ লগোৱাও আজি ভালেমান দিন হৈ গ'ল। চ'তৰ প্ৰথম সপ্তাহতে আচলতে টিংপাত আমাৰ ঘৰখনৰ সম্পূৰ্ণ লগোৱা হৈছিলে। কিন্তু সময় সাপেক্ষে আচলতে মোৰ কিছুমান ঘৰুৱা ব্যস্ততাৰ কাৰণে ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়াই দিব পৰা নাছিলোঁ। আৰু এটা কথা কওঁ, আমাৰ ঘৰটো এটা সম্পূৰ্ণ ইটালিয়ান ষ্টাইলৰ যিটো টিংপাত সেইধৰণে দিয়া হৈছে। আৰু এই ঘৰটোৰ ষ্টাইলটো চাই পেলাই বহুতে ভাল লাগিছে বুলি কয়। আৰু দিনটোত অসংখ্য মানুহৰ অহা যোৱা ঘৰৰ এই ইটালিয়ান ষ্টাইলৰ যিটো টিংপাত থিয় কৰি দিয়া হয় সেইখিনি চোৱাটো। আৰু এওঁ কয় আৰু একদম ঘৰখন চাবলৈ বহুত মানুহ আহি থাকে আৰু ভাল লাগে বুলি কয়, আৰু সেইখিনিতে বহুত ভাল লাগে। আৰু আমাৰ ঘৰটো আমি সম্পূৰ্ণ বাস্তুশাস্ত্ৰৰ মতে বনাইছোঁ, আৰু কোনো ধৰণৰ ইয়াত ডিজাইন নাই। এটা সম্পূৰ্ণ চিম্পুল ঘৰ হয়, একদম সাধাৰণ এটা ঘৰ হয় আচলতে। আৰু যেতিয়া আপুনি আপোনাৰ ঘৰখনত কিবা এটা ডিজাইন দি আপুনি বনাবলৈ যাব, আৰু তেতিয়া সেই ডিজাইনটো যেতিয়া পুৰণা হৈ যায়, আপুনি আকৌ নতুন ডিজাইন দিবলৈ তাক ভাঙি পেলাই বনাবলগীয়া হয়। কিন্তু এখন সাধাৰণ ঘৰ এটা যেনেধৰণে আপুনি তাক সজাই পৰাই ৰাখিব, তেতিয়া আপুনি একদম সাধাৰণকৈও ঘৰটো দেখিবলৈ ভাল লাগিব। কিন্তু ঘৰ এখন বনালেইতো নহ'ব, ঘৰখন ক'ৰ পৰা হ'ব? ঘৰখনত থাকিবলৈ মানুহ হ'ব লাগিব, আৰু ঘৰখনত থকা মানুহৰ পৰাইহে এখন ঘৰ হয়। সেই কথা আপোনালোক সকলোৱেও জানে। ঘৰখন যেতিয়া মানুহজনৰ মতে, ঘৰখনত থকা সদস্যসকলৰ মতামত অনুসৰি ঘৰখন বনোৱা হয়, সেই ঘৰখনৰ শান্তি সদায় অটুট থাকে। এটাই যদি এটা ক'ব, এটা কয়, তেতিয়া কিন্তু ঘৰখনত কেতিয়াও শান্তি নাথাকে। আমি আমাৰ ঘৰখন মোৰ মানুহজনৰ মতে, আমাৰ সকলোৰে মতে আমি বনোৱা হৈছে। আৰু এই ঘৰখনত আপোনালোকেও আশীৰ্বাদ কৰিব, সদায় যেন আমাৰ মাজত মৰম চেনেহ মিলা প্ৰীতি বুজা পৰা সদায় অটুট ৰখাকৈ। আৰু বাকী আপোনালোকক পিছত দেখুৱাম
কিমানখিনি আৰু কি কৰিব পাৰোঁ। এতিয়াও বহুত কাম বাকী আছে, ভিতৰৰ লগে লগে প্লাষ্টাৰখিনিও বাৰু হৈ আছে। আৰু যেতিয়া ঘৰটো বনাই হ'ব, যদি সময় সুবিধা সকলো ফালৰ পৰা হয়, আপোনালোকক তাৰ আগতো কিছুমান দেখুৱাবলৈ চেষ্টা কৰিম। আজি ইমানখিনি আপোনালোকলৈ আগবঢ়াই দিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু চ'ত মাহত ঘৰৰ নতুন টিংপাতেই হওক বা ঘৰৰ প্ৰথম খুটাও ল'ব নাপায়, আমাৰ নিয়ম মতে আচলতে। কিন্তু আমাৰ টিংপাতখিনি সেইকাৰণে আমি ফাগুনৰ শেষতে আমি লগাই ৰাখিছিলোঁ কেইখনমান নিয়ম কৰি। আৰু আমাৰ মাহঁতে কয় প্ৰথম নিয়ম ফাগুনত কৰি থ'লে বাকীখিনি আপুনি পিছত কৰি থাকিব পাৰিব। আৰু সম্পূৰ্ণ আমাৰ টিংখিনি লগোৱা হৈ গ'ল। এতিয়া আপোনালোকক এওঁ যিধৰণে মোলৈ ভিডিঅ'টো দিছিলে সেইধৰণে মই আপোনালোকলৈ আগবঢ়াই দিলোঁ। ধন্যবাদ আপোনালোকলৈও।